All Assam Goria Moria Desi Zatio Porisoda Dine Kokrazaro BTR Sarkar Saurayang. Gubun Jengnaperko Lanai All Assam Goria Moria Desi Zatio Porisoda BTR Sarkar Saurayang. BTR Ansalau Tanai Tagibi Harizang Soman Montai Monpanango Are Gausini Harini Gubun Jengnakolanai All Assam Goria Moria Desi Zatio Porisodi Monse Hanzea Dine BTR Sarkar Saurayang. कक्राझारनि आलासि बांलायाव दिनै सानजौफुनि समाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'खौ लोगो हमनानै बैफोर गासै जेंनानि सायाव गुवारै सावरायो। सावरायनायनि गेजेरजोंनो गावसिनि हारिनि गुबुन जेंनाफोरखौ बोस्रांना होनांगौनि थाखाय प्रमद बर'खौ खावलायो अल आसाम गरिया मरिया देसि जातीय परिषदआ। सावरायनाय हाबाफारियावनो बिटिआरनि गाहाय प्रमद बर'जों लोगोसे एमसिएलए माधव सेट्री, इउपिपिएल दोलोनि नेहाथारि राजु नार्जारी आरो अल आसाम गरिया मरिया देसि जातीय परिषदनि दैदेनगिरिफ्रा আজি আমাৰ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আমাৰ নেতৃবৃন্দ আমাৰ শাহনৱাজ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এটা সজাতি দল ইয়াতে আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰৰ লগত ইয়াতে এটা আলোচনাত মিলিত হৈছে। আমি ইউপিপিএল দলৰ তৰফৰ পৰা দুইজন সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া আৰু মই আমাৰ বিটিআৰৰ মুৰব্বী শিৱসাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সজাতি দলৰ লগত এটা অৰ্থপূৰ্ণ মিনিংফুল এটা আলোচনা হৈ গ'ল। ইয়াৰ বিষয়ে মই আমাৰ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৃন্দক মানে আজিৰ এই প্ৰেছ বাৰ্তাত দুআষাৰমান ক'বলৈ আমাৰ শাহনৱাজ হুছেইন ডাঙৰীয়া তেখেত সভাপতি হয় সদৌ অসম গৰিয়া মৰিয়া জাতীয় পৰিষদৰ তেখেতক দুআষাৰমান ক'বলৈ আজি আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি হিচাপে মোৰ সাধাৰণ সম্পাদক লগতে আমাৰ গৰিয়া উন্নয়ন পৰিষদৰ চেয়াৰমেন আমাৰ হাফিজুল আহমেদ ডাঙৰীয়াৰ উপস্থিতিত আমাৰ বিটিআৰ চিফ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে আমাৰ এমচিএলৰ সন্মানীয় বিষয়ববীয়া লগতে ইউপিপিএলৰ বিষয়ববীয়াৰ লগত এটা সৌজন্যমূলক আমি সাক্ষাৎ কৰোঁ আৰু সাক্ষাৎ কৰি আমি 7 দফীয়া আমি দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু ইয়াৰ দাবীসমূহৰ ভিতৰত গাই দিছোঁ যে 1 নম্বৰ দাবী হৈছে যে এই জনগোষ্ঠীৰ লোকসকলক চৰকাৰীভাৱে সুকীয়া জৰীপৰ কথা আমি দাবী কৰিছোঁ যে আমাৰ গৰিয়া মৰিয়াৰ দেশীসকলক আমাক চিনাক্তকৰণ কৰিব লাগে। আমি গৰিয়া মৰিয়াৰ দেশীসকলৰ নামত আমি বিভিন্ন আৰু বেলেগ নামীয় জনগোষ্ঠীয়ে আমাৰ সুবিধাসমূহ লৈ আছে। গতিকে আমি গৰিয়া মৰিয়া দেশী এই জনগোষ্ঠী তিনিটাক আমি চিনাক্তকৰণ কৰাৰ কাৰণে দাবী জনাইছোঁ। 2 নম্বৰ দাবী জনাইছোঁ যে বিটিআৰ অঞ্চলত গৰিয়া মৰিয়া দেশী লোকসকলক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, 2 নম্বৰ দাবী আমাৰ। আৰু 3 নম্বৰ দাবী হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এলেকাত বিটিআৰ অঞ্চলত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। 4 নম্বৰত আছে আমাৰ ৰাজনৈতিক অধিকাৰ। 5 নম্বৰত আছে আমাৰ গৰিয়া মৰিয়া দেশীসকলৰ বাবে বিভিন্ন নিকায় নিগম বোৰ্ডসমূহত সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু 6 নম্বৰত আছে আমাৰ গৰিয়া মৰিয়া দেশী নামত উন্নয়ন বোৰ্ড গঠন কৰা আৰু 7 নম্বৰ আমাৰ দাবী আছে যে আলিমেজ ভৱন আৰু বাঘ হাজৰিকাৰ নামত প্ৰকল্প নিৰ্মাণ কৰা। গতিকে আজি আমি আমাৰ অতিকে সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত খুব আমাৰ আলোচনা খুব ধুনীয়াকৈ আলোচনা হৈছে আৰু আলোচনা আমাৰ ইতিমধ্যে আমাৰ চিফ ডাঙৰীয়াই আমাক কথা দিছে যে এই বৈঠকতে আমাক দুটামান দাবী ইতিমধ্যে আমাক মানি লৈছে আৰু আমাক দাবীৰ ভিতৰত যেনেকুৱা আলিমেজ ভৱন আৰু আমাৰ গৰিয়া মৰিয়া দেশীৰ অফিচৰ নামত আমাক ইতিমধ্যে আমাক দিছে যে অফিচ কৰাৰ কাৰণে আমি অফিচ নিৰ্মাণ কৰাৰ কাৰণে আমাৰ 2 ঠাইত মাটি ইতিমধ্যে আমাক চাবলৈ দিছে আৰু ইতিমধ্যে ছাৰে কৈছে যে টকা এই বাজেটতে আমাক ধাৰ্য কৰিব। গতিকে আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ বিটিচি চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেখেতে আমাক যেনেকৈ সন্মান দিছে আৰু সন্মান সহকাৰে আমাৰ কথাখিনি শুনিছে আৰু দাবীসমূহ পূৰণ কৰাৰ কাৰণে তেখেতে আমাক কথা দিছে। গতিকে আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পৰা তেখেতলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ লগত অনাগত দিনতো আমি আলাপ আলোচনাৰ মাধ্যমেদি আমি আগবাঢ়ি যাম আৰু যিকোনো সময়ত আমি তেখেতৰ লগত সাক্ষাৎ কৰাৰ যি ব্যৱস্থা সেইটো তেখেতে আমাক এটা
কথা দিছে আৰু আমি যিকোনো সমস্যা লৈ আমি তেখেতৰ ওচৰত যেতিয়া তেতিয়া আমি তেখেতৰ লগত সাক্ষাৎ কৰিব পাৰিম। ইয়াতকৈ আমি বহুত আমি সৌভাগ্যৱান বুলি কৈছোঁ যে আমি গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদে ইমান দিন ধৰি আমি আন্দোলন কৰিছোঁ, অথচ আমি BTRত কোনো ধৰণৰ এতিয়ালৈকে কেতিয়ালৈকে কোনো এখন ইয়াৰ আগতো আমাৰ হাগ্ৰামা ডাঙৰীয়া আছিলে, কিন্তু হাগ্ৰামা ডাঙৰীয়া অকল কথাহে দিছিলে, কথাবিলাক কেতিয়াও মানে পালন কৰা নাছিলে, কেতিয়াবা বাস্তৱত পৰিণত হোৱা নাছিল। কিন্তু আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি কথা কৈছে আমি সঁচাকৈ আমি ছাকচেছ অনুভৱ কৰিছোঁ আৰু আমি তেখেতে যিখিনি কথা দিছে আৰু আমাক আমি সঁচাকৈ হেপী। জাতীয় পৰিষদৰ প্ৰাইম দাবী যিটো কয়, প্ৰাইম দাবী হৈছে আমাৰ চিনাক্তকৰণৰ যিটো চেঞ্চাছ হয়, আৰু তেখেতে আমাক ইতিমধ্যে কৈছে যে খুব কম সময়ৰ ভিতৰত আমাৰ চেঞ্চাছৰ কামটো তেখেতে কৰিব। আৰু মডেলিটি আমাক ইতিমধ্যে কৈছে যে তেখেতে আমি অসমৰ যিটো মডেলিটি আৰু BTRৰ মডেলিটিটো মিলাই অতি সোনকালে আমাৰ যিটো চিনাক্তকৰণ পৰীক্ষা, সেইটো চিনাক্তকৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। নিগম ইতিমধ্যে এটা প্ৰস্তাৱ লৈছে যে নিগম গঠন হ'ব, আৰু এই নিগমত গৰীয়ামৰীয়া আৰু দেশীসকলৰ কাৰণে নিগম গঠনৰ কাৰণে প্ৰস্তুতি তেখেতে চলাব বুলি কৈছে আৰু বৰ্ড গঠন কৰিব বুলি তেখেতে কথা দিছে। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामआ नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसनआ सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेंट आरो डाउट क्लियरिं सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।